তাইৰ লগত তাইও লোৱা নাই দিনটো আৰু বহুত গৰমৰ কাৰণে যাব পৰা নাই সেয়েহে ভাবিলোঁ অলপ সন্ধিয়া সময়তে ওলাই লওঁ আৰু সন্ধিয়া সময়ত আমাৰ আদিংগিৰিৰ পাহাৰীয়া ঠাই বহুত ধুনীয়া দেখি আৰু এয়া চাওকচোন গছ গছনিৰে ভৰা বহুত ধুনীয়া দেখি আৰু অলপমান ধূলি হয় ৰাস্তাত যিহেতু গাড়ী চলাই থাকে ধূলি হয় তথাপিও এইখিনি সময় অলপ ঠাণ্ডা পৰি থাকে এয়া আৰু এইফালে দোকান এইবিলাক এতিয়া অকণমান ফুৰি ল'লোঁ তাৰপিছত অকণমান ঘৰৰ বস্তু আনিব আছিল তাকে বোলো লৈ আহোঁ ওচৰতে অকণমান গ'লে দোকানখন পায় বিৰুৰ ভাইটিৰ দোকান তাৰে পৰাই বস্তুবিলাক লওঁ যিহেতু এয়া তাৰ পৰা অলপমান বস্তু ল'লোঁ লৈ পেলাই আকৌ আহিলোঁ আৰু আদিংগিৰিত ইমান ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰিছে চোৰৰ উৎপাত যিহেতু বাঢ়িছে সেয়েহে চাৰিওফালে লাইট লগাই দিছে আৰু এইটো ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ।